ৰুক্মিণী আচলতে মালিনী থানটো এটা আধ্যাত্মিক জেগাই, কিন্তু ৰুক্মিণী থানটো হৈছে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল টাকাৰ দা ব্লগ। আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আজি আমাৰ ফিল'চফি ডিপাৰ্টমেণ্ট মালিনী চাবলৈ গৈ আছোঁ কলেজৰ পৰা। আপোনালোকক সেলিব্ৰেটিং দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এই ভিডিঅ'টো জাদা ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকক। এতিয়া গাইজ ভিডিঅ'টো দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। এই গাড়ীতে আমি যাম সকলোৱে। চাওক, আমাৰ ডিপাৰ্টমেণ্টৰ ইমান মানুহ নহয়, সেইকাৰণে সৰু গাড়ীতে যাওঁ। ফাইনেলি মালিনী থান পাই গ'লোঁ। মালিনী থানৰ ওচৰৰ দোকান চাওক গাইজ, কিমান ধুনীয়া। আপোনালোকে গাইজ মালিনী থান আহিলে ইয়াৰ পৰা মন্দিৰৰ যোগাৰ অল এভ্ৰিথিং পোৱা যায়। ধূপ চাকি ইয়াতে পোৱা যায়, বেলেগৰ পৰা আনিব নালাগে। আমি আহিলোঁ এতিয়া ভিতৰলৈ সোমাবৰ কাৰণে টিকেট লাগে, সেইকাৰণে আমি আইডেণ্টি কাৰ্ড ল'লোঁ। আইডেণ্টি কাৰ্ড থাকিলে বেছি নলয় বোলে। টিকেট কাউণ্টাৰলৈ যাওঁ এতিয়া, আইডেণ্টি কাৰ্ড পিন্ধি। টিকেট কাউণ্টাৰ ইয়াৰ পৰা টিকেট ল'ব লাগিব। ছাৰে কথা পাতি আছে, টিকেট লৈ আছে। কিমান ধুনীয়াকৈ বনাই আছে। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। কটকটি ওপৰত ফুটিব লাগিব। কিমান কটকটি আছে চান। আই লাভ মালিনী টাউন। চাওক মজাকে লিখিত হৈছে। ওপৰত গৈ আছোঁ এতিয়া। চাওক আছোঁ ওপৰলৈ। চাওক ফাইনেলি মালিনী থান পাই গ'লোঁ। চাওক This is Malini Town. মালিনী থান এই ওপৰত ৰুক্মিণী থানটো আছে, যাব লাগিব। সকলোৱে সেৱাকে কৰিবৰ কাৰণে ৰেডি। চাওক গাইজ, আমাৰ টিম সকলোৱে চাকি জ্বলাবৰ কাৰণে ৰেডি। বেৱাই জ্বলাই আছে। চাওক কিমান ধুনীয়া গাইজ। চাওক এইবিলাক
কিমান মজাকে সজাই থৈছে মজাকে সজাইছে চাওক গাইজ কিমান ধুনীয়াকে সজাইছে মজা লাগিছে চাওক ওপৰত শিল শ্ৰীকৃষ্ণৰ মূৰ্তি শিলৰ চাওক কিমান ধুনীয়া চাওক ধুনীয়াকে সজাইছে এই ওপৰত ৰুংমণি আছে বোলে ৰুংমণিটো চাবলৈ গৈ আছো আমাৰ টিমে ওপৰত যাব লাগিব চাওক ওপৰলৈ গৈ আছো আমি ভৰি বিকাই গৈছে আৰু ধৰি গৈ আছো মই চাওক ওপৰত পাই গ'ল আমাৰ পাৰ্টি আহি আছে চাওক দৌৰি উঠিছিলোঁ মই জুচ কিনি ল'ম আমি कितना दाम है 30 वो 20 है मिसिंग পাহাৰটো উঠাৰ কাৰণে পুৰা কষ্ট কৰি কাৰণে জুচ অলপ খাইছোঁ 20 টকাকে ল'লে তাত গৈ আছোঁ ৰুংমণি থানলৈ আপোনালোকক দেখাবৰ কাৰণে মোৰ কেনেকুৱা লাগিছে আজি মনটো ক'বই নোৱাৰা হৈছোঁ পুৰা ভাগৰ লাগিছে ন গৈ গৈ আমনি হৈছোঁ আৰু ফাইনেলি ৰুক্মণি মন্দিৰ আহি পালোঁ চাওক গৈ আছোঁ ৰুক্মণি থান ইয়াত আহি কেনেকুৱা লাগিছে মনটো মজা বহুত ভাল লাগিছে মজা চাওক পাহাৰৰ ওপৰত চাওক মন্দিৰ ৰুক্মণি মন্দিৰ কিমান ধুনীয়া চাওক ৰুক্মণি থানৰ ওচৰত ভিউ পইণ্ট এটা আছে চাওক গাইজ কিমান ধুনীয়া চাওক মণিবা ইয়াত আহি কেনে লাগিছে ভাল লাগিছে নাই বহুত বহুত ভাল লাগিছে নি চাওক ভিউ পইণ্ট পাহাৰৰ ওচৰত পাহাৰীয়া অঞ্চল কিমান ধুনীয়া এতিয়া আমি ৰুক্মণি থান এৱা কৰি পিনি গৈ আছোঁ বাই আৰু মই তললৈ আমাৰ টিম
এতিয়া গৈ আছোঁ ৰুক্মিণী মন্দিৰ ওপৰত আছিলে চাই পিনি গৈ আছোঁ। এনেকে যাব লাগিব তললে। সকলোৱে আহি আছে চাওক। ছাৰ কি ৰুক্মিণী আৰু মালিনীৰ বিষয়ে অলপ কৈ দিয়ক। ৰুক্মিণী আচলতে মালিনী থানটো এটা আধ্যাত্মিক জেগাই, কিন্তু ৰুক্মিণী থানটো হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ এক প্ৰেম কাহিনী জড়িত হৈ আছে। দ্বাৰকা অৰ্থাৎ গুজৰাটৰ পৰা আহি পেলাই কুন্দিল নগৰৰ পৰা ৰুক্মিণীক হৰণ কৰি আনি এৰাতিৰ কাৰণে ইয়াত যাপন কৰিছিলে দুয়ো। ইয়াত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ প্ৰেমৰ কথা জড়িত হৈ আছে। গতিকে এইকাৰণে অগণন ভক্ত ইয়ালৈ আহে আৰু তেওঁলোকৰ নিজৰ লগতে পৰিয়াল তথা সমাজৰ ভালৰ কাৰণে তেওঁলোকে ইয়াতে ধূপ চাকি জ্বলায়। আৰু আজি আমি ইয়াতে উপস্থিত হৈছিলোঁ আমাৰ পূব মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে। আমিও অন্য সকল ভক্তসকলৰ দৰেই আমিও সকলোৰে ভালৰ বাবে আমি এগছি বন্তি জ্বলাই আমি ৰুক্মিণী থানৰ পৰা লাহে লাহে তললৈ নামি গৈ আছোঁ। ধন্যবাদ। থেংক ইউ ছাৰ। ৰুক্মিণী আৰু মালিনীৰ বিষয়ে অলপ ছাৰে কৈ দিলে, মই একো নাজানো আৰু ছাৰে কি বুজালে এইটোৱে হয় আৰু। চাওক ইয়াত পইচা দিব পাৰে, কিমান পইচা আছে ছাৰ, খুচৰীয়া পইচা। আমি যাওঁতে বেলেগ ৰাস্তা দি গৈছিলোঁ, এতিয়া বেলেগ ৰাস্তা দি নামিব লাগে, নামি আছোঁ। গাইজ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব আৰু এনেকুৱা ভাল ভাল ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম।